নমস্কাৰ পোনপ্ৰথমে আপোনালোকক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমাৰ এই নতুন শ্বৰ্ট ফিল্মখন বিহুক লৈ প্ৰস্তুত কৰিছোঁ আশা কৰোঁ আপোনালোকে যাতে আমাক মৰম দিয়ে ধন্যবাদ মাজনী ৰঙিলি মোৰ কাৰণে অকণমান জলপান লৈ আহ ৰাতিপুৱাৰ পৰা ইমান কাম কৰি আছো অকণমান জলপান লৈ আহচোন মাজনী হে ককাইদেউ ইয়াত চিঞৰি লাভ নাই ৰঙিলি বিলৰ পাৰত লগৰে লগত বিহু নাচি আছে হয় নেকি আপুনি ইয়াতে থাকি লাভ নাই মই যাওঁ তাই কিমান বাৰ ক'লো মই যে তই বিহুৰ মাৰিব নালাগে তই ঘৰৰ কামবিলাক চম্ভালিব লাগে তাইক আজি এখাকা দিম এইডাল পাইছোঁ তাইক আজি মই ক'ত বিহু নাচি আছে তাইক মই এখাকা দিব লাগিব আজি গাঁৱৰে সৰু সৰু পদূলি সুবাসত আমোল মোল শেৱালি নঙলা মাৰিতে ওলমি ওলমি খেৰৰে মেজিতে চুচৰি বাগৰি লুকা ভাকু দৰা কইনা আৰু কত খেল আছে খেলি সৰু ল'ৰা ছোৱালী আছে খেলি সৰু ল'ৰা ছোৱালী ঐ তহঁতকেইটাই থাক আমি যাওঁ মৰিলো দে আজি কি হ'ল তোৰ সেইফালে চা জম আহিছে এইটো যে মানুহ ৰঙিলি তই থাক আমি পলাও ঐ ৰ মই যাওঁ chum 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 chum
ঐ আহিছ? অঁ মই কেতিয়াবাই আহি পাইছোঁ। হে আপোনালোকৰ কি হ'ল? আপুনি বেয়া নাপায় যদি গৈ থাকক, মোৰ কিবা এটা কাম আছে সিহঁতৰ লগত। কাম আছে নেকি আপোনাৰ? ঠিক আছে গৈ থাকক। কি হে ডেকা ল'ৰা, ভালনে? আছোঁ আৰু দাদা। তোমালোক ইয়াত কি কৰি আছা? এনেই আছোঁ দাদা। দাদা আহিলে? অঁ, পিছে এইবাৰ বিহুৰ কথা কি ভাবিছ? তাকেতো আজি এখন মিটিং দিম বুলি ভাবিছোঁ। দাদা মিটিঙত কিন্তু আপুনিও আহিব লাগিব। অঁ, নিশ্চয় আহিম। দাদা চহৰত হেনো এইবাৰ বিহুৱতী প্ৰতিযোগিতা হ'ব, তাতে গাঁৱৰ পৰা এজনী পঠাব পাৰিলে ভাল আছিলে। কিন্তু আমাৰ গাঁৱৰ পৰা কোন যাব? অঁ, মোৰ দৃষ্টিৰে আমাৰ গাঁৱৰ এজনীয়ে ছোৱালী আছে, সেইজনী হৈছে ৰঙেলী। তাইকে পঠাওঁ নেকি? কিন্তু দাদা দেউতাকে জানো তাইক পঠাব? তাকেতো কথাটো ময়ো ভাবিছোঁ। তোমালোকে এটা কাম কৰিবা, তাইক এবাৰ সুধি চাবা, তাই কি কয় মোক জনাবা। এতিয়া আহিছোঁ হা। অঁ ৰঙিলী, তোক লৈ আমি এটা কথা ভাবিছোঁ। কি কথা? এইবাৰ যে চহৰত বিহুৱতী প্ৰতিযোগিতা হ'ব, তাত আমি ডেকা চামে তোক পঠাম বুলি ভাবিছোঁ। তই বা কি কোৱা? মই কি ক'ম? দেউতাক কোনে বুজাব? সেইটো তোৰ দায়িত্ব। আৰু যদি নুবুজে তেতিয়া আমিতো আছোৱে, আৰু মইতো তোৰ লগত সদায়ে আছোঁ। কোমলকৈ বাঁহৰে লেকেচি গানত তোলে পৰা ছোৱালী, কোমলকৈ বাঁহৰে লেকেচি গানত তোলে পৰা ছোৱালী। যিদিনা তোমাকে মই প্ৰথম দেখিলো, সেইদিনাই তোমাৰে মই প্ৰেমত পৰিলো। যিদিনা তোমাকে মই প্ৰথম দেখিলো, সেইদিনাই তোমাৰে মই প্ৰেমত পৰিলো। মিঠা হাঁহিতিৰে জালৈ বেকা চাৱনীৰে জগালা বুকুত মোৰ মৰম হৈ জালৈ, জগালা বুকুত মোৰ দেউতা পানী। অঁ পানী আনিছ? ল মাজনী। মই জানো মাজনী তই বিহু নাচি ভাল পোৱা বুলি, কিন্তু এজনী ছোৱালী মানুহে এনেকৈ বিহু নাচি ফুৰাটো ভাল জানো? মানুহে কি ক'ব মাজনী? দেউতা মানুহৰ মুখবোৰ কোনে বন্ধ কৰিব? আৰু আমি সকলোৱে যদি এনেকেই ভাবোঁ যে মানুহে কি ক'ব। মানে চোৱা দেউতা, মানুহৰ মুখবোৰ আমি নৱপ্ৰজন্মই বন্ধ কৰিব লাগিব, আমাৰ কামেৰে, আমাৰ সফলতাৰে। আৰু ইয়াৰ বাবে মোক প্ৰয়োজন হ'ব তোমাৰ আশীৰ্বাদৰ দেউতা। দেউতা
শেষবাৰৰ বাবে মোক বিহুৱতী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ দিয়া না। ঠিক আছে, অংশগ্ৰহণ কৰ, কিন্তু মোৰ এটা চৰ্ত আছে। চৰ্ত? চৰ্ত। কি চৰ্ত দেউতা? বিহুৱতীৰ শ্ৰেষ্ঠ পুৰস্কাৰ তই এইবাৰ যদি আনিব নোৱাৰ, তই আকৌ আৰু ভৱিষ্যতে বিহু নাচাৰ নাম ল'ব নোৱাৰ। ঠিক আছে দেউতা, তোমাৰ এই চৰ্ত মই স্বীকাৰ কৰিছোঁ। ৰাইজ, বিহুৱতী প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিহুৱতী হৈ আমাৰ গাঁৱলৈ গৌৰৱ কঢ়িয়াই অনা শ্ৰী ৰঙিলী দাসক আমাৰ গাঁৱৰে সন্মানীয় ব্যক্তি শ্ৰী সদানন্দ দাসে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। ককাইদেউ, ঐ ককাইদেউ, কি আপোনাৰ কাৰণে এটা ভাল খবৰ আছে। কি খবৰ? আপুনি এতিয়ালৈকে গমেই পোৱা নাই, আপোনাৰ ছোৱালীয়ে এইবাৰ বিহুত শ্ৰেষ্ঠ বিহুৱতীৰ বঁটা পাইছে। হয় নেকি? আপুনি চাওকচোন, হোৱা আহিছে। দেখিছেনে? দেউতা, মাজনী, তোৰ দৰে সাহসী আৰু আত্মবিশ্বাসী ছোৱালী এজনীক মই ইমান দিনে বৰ কষ্ট দিছোঁ ন মাজনী। এইবোৰ কি কৈছা তুমি দেউতা? তুমিয়েইতো মোৰ সাহস। আজি মই যিখিনি হ'ব পাৰিছোঁ একমাত্ৰ তোমাৰ বাবে দেউতা। তুমিয়েই মোৰ প্ৰেৰণা। মাজনীও, তোমাৰ নামটো মই ভালেই ৰাখিছিলোঁ ৰঙিলী, যাৰ ৰং হাজাৰ ধুমুহাও কেতিয়াও মচিব নোৱাৰিলে। তোমাক লৈ আজি মই গৌৰৱান্বিত মাজনী।